मैया खैराबारियाव 150 सुबुंफोरा इउपिपिएलआव मदद खालामदों। बिटिसि बिसायख'थिनि बारा लासै गोख्रोंसिन जाबोदों। इउपिपिएल दोलोआबो खैराबारि बियाबाव गावसोरनि फोसावदिंनायखौ गोख्रोंसिन खालामदों। दाबि खालामग्राफोरा सानफ्रोमबो जयनिं बादाखौ सोलिबाय थादोंब्लाबो सोर बिजाथि जागोन रावबो मिथियाखै। मैया खैराबारिनि सुइचगेट ओनसोलाव इउपिपिएल दोलोनि मदद होनाय हाबाफारि खुंफुंदों। इउपिपिएल दोलोनि खैराबारि ब्लकनि आफादगिरि रमेश बर' आरो मिरु दैदेनगिरि बाबुल बसुमतारीनि दैदेननायाव जायो मोनसे मदद होनाय हाबाफारि। আজি খৈৰাবাৰী সমষ্টিৰ অন্তৰ্গত আমাৰ টাউন হাইস্কুল আমাৰ যিটো বুথ আছে এই বুথৰ অধীনত থকা আমাৰ কাৰ্যকৰ্তাৰ জৰিয়তে আমাৰ খৈৰাবাৰী এণ্টায়াৰ খৈৰাবাৰী সমষ্টিৰ বিভিন্ন ঠাইৰ পৰা ইয়াত আহি পেলাই যোগদান হৈছে আৰু এইকেইদিন আমি দেখিবলৈ পাইছোঁ বিভিন্ন ঠাইত খৈৰাবাৰী সমষ্টিৰ ভিতৰত বিজেপি বিপিএফৰ যিবিলাক কাৰ্যকৰ্তা আছে তেখেতসকলে ইউপিপিএল দলত যোগদান কৰি আছে। আমি এটাই কাৰণ দেখিবলৈ পাইছোঁ যে খৈৰাবাৰী অঞ্চলত বিজেপিৰ MCLA থাকি থকা সময়ত আমাৰ ডেভেলপমেণ্টটো স্থবিৰ হৈ আছে। ইয়াত আমি উন্নয়ন দেখিবলৈ পোৱা নাই আৰু এই কাৰণে আজি ৰাইজে বুজি পাইছে যে খৈৰাবাৰী সমষ্টিত ইউপিপিএলৰ এজন MCLA থাকিবই লাগিব, জনপ্ৰতিনিধি ইউপিপিএলৰ হ'ব লাগিব। এই কথাটো উপলব্ধি কৰি আজি জাকে ইউপিপিএল আৰু বিপিএফ আৰু বিজেপিৰ মানুহবিলাকে ইউপিপিএল দলত যোগদান কৰি আছে। ইয়াত বুলি নহয়, আজি বুলি নহয়, আজি ইয়াত 50 জনৰ অধিক মানুহে যোগদান কৰিছে। কালিও যোগদান হৈছে, পৰহিও যোগদান হৈছে। প্ৰত্যেকটো আমাৰ ইউপিপিএলৰ যিবিলাক সভা সমিতি হৈ আছে, মেল মিটিং হৈ আছে, যোগদানেই হৈ আছে আৰু ঘৰে গৈও আমি যোগদান কৰাই আছোঁ। বুথে গৈও যোগদান কৰাই আছোঁ। VCDC লেভেলত, প্ৰাইমাৰী লেভেলত আমি যোগদান কৰাই আছোঁ। গতিকে তেখেতসকলে এটাই আশা কৰিছে খৈৰাবাৰী সমষ্টি এইবাৰ যিকোনোৰ বিনিময়ত ইউপিপিএলত থাকিব লাগে আসনখন আৰু তেতিয়াহে আমাৰ উন্নয়ন সম্ভৱ। প্ৰমোদ বড়ো ডাঙৰীয়াই গোটেই BTR অঞ্চলৰ মানে সকলো জাতি জনগোষ্ঠীৰ কাৰণে যিখিনি অধিকাৰ মানে প্ৰদান কৰিছে, যেনেকৈ উন্নয়ন কৰিছে, যেনেকৈ আগবঢ়াই লৈ যাব বিচাৰিছে, ইয়াত আমিও এক মানে তেওঁলোকৰ লগত একে খোজ মিলাই পেলাই আমি যাব বিচাৰিছোঁ। এইকাৰণে খৈৰাবাৰী সমষ্টিৰ ৰাইজে আজি ইউপিপিএল দলত যোগদান কৰিছে সকলোৱে। আৰু আজিৰ তাৰিখত যদি নিৰ্বাচন হয় মানে কোনো ইয়াত প্ৰতিদ্বন্দ্বী নাই। ইউপিপিএল দলে প্ৰায় 25,000 ভোট লৈ পেলাই জিকিবলৈ গৈ আছে। গতিকে ইয়াত কোনো প্ৰতিদ্বন্দ্বী নাই। বিজেপি ভুৱা প্ৰতিশ্ৰুতি দি পেলাই যোৱা বুলি জিকি গৈছিলে, এতিয়া আৰু এইবোৰ ভুৱা প্ৰতিশ্ৰুতি দি থাকিব নোৱাৰে, মানুহক ভুলাব নোৱাৰে, এইবাৰ ঠকাব নোৱাৰে। এইবাৰ বিপিএফৰ অৱস্থা নাই। আমি দেখি আছোঁ বিপিএফে ঠায়ে মিটিঙে কৰিব পৰা নাই। বিজেপি এতিয়া MCLA আছে, দিল্লীত চৰকাৰ আছে, দিছপুৰত চৰকাৰ আছে, কিন্তু ইয়াত আমি যি দেখি আছোঁ ইয়াত কিন্তু বিজেপিৰ অস্তিত্ব ইমান তেনেকুৱা আমি দেখিবলৈ পোৱা নাই। ইউপিপিএল যিমান সক্ৰিয় আৰু মানে শক্তিশালী হৈ আছে, ইউপিপিএলক পৰাভূত কৰিব পৰা আজিৰ তাৰিখত শক্তি নাই। 28টা অতি কমেও 28টা আসন এণ্টায়াৰ BTC 40টা সমষ্টিৰ ভিতৰত 28টা আসন লৈ পেলাই ইউপিপিএলে চৰকাৰ গঠন কৰিব আৰু ইয়াত মানে কোনো কাৰণত কাৰোবাৰ মানে প্ৰৰোচনাত ইউপিপিএলে হাৰিব, ইউপিপিএলে চৰকাৰ বনাব নোৱাৰে, কাৰোবাৰ সহায় ল'ব লাগিব, এনেকুৱা কোনো বিকল্প বা ছেকেণ্ড কথা ইয়াত আহি পৰা নাই। ইউপিপিএলে অকলে চৰকাৰ কৰিব পাৰিব। ৰাইজে কৈ আছে, এইটো মই কোৱা কথা নহয়, আপোনালোকে এইটো সদায় দেখি আছে, সদায় জানি আছে যে আমাৰ ইয়াত মানে যদি BTCৰ এটা ডিপাৰ্টমেণ্টত যদি 300 কোটি টকাৰ মানে স্কিম যদি ধৰা হয়, খৈৰাবাৰী সমষ্টিত কেইটা আহে? 50 লাখৰো এটা স্কিম নাহে ইয়াতে। আমি দেখি আছোঁ, সদায় আমি লিষ্টবিলাক চাই আছোঁ, আমাৰ চকু পানী ওলাই যায় এই মানে লিষ্টবিলাক দেখিলে। গতিকে এই গোটেই খৈৰাবাৰী অঞ্চলৰ ৰাইজে আজিকালি সকলোৱে সজাগ হৈছে, সকলোৱে গম পায় যে খৈৰাবাৰীত কেনেকুৱা ডেভেলপমেণ্ট হৈছে। এই 5টা বছৰত এতিয়ালৈকে ৰাস্তা কেইটা বনালে, এইটো প্ৰমোদ বড়োৱে যদি 2-4টা মৰম কৰি নিদিলে হয়, আমাক MCLA একোৱে দিব পৰা নাই। আৰু তেওঁৰ উন্নয়ন পুঁজি কেৱল মাত্ৰ 50 লাখে হয় বছৰেকত, আৰু 5টা বছৰত আঢ়াই কোটি টকাৰে তেওঁ কি উন্নয়ন কৰিব? তেওঁ নিজে চলিবলৈও পইচা নাই, গতিকে তেওঁ আৰু সমষ্টি উন্নয়নৰ কাম কেনেকৈ কৰিব? চেনেললৈ ধন্যবাদ জনাইছোঁ। খৈৰাবাৰী সমষ্টিত ইউপিপিএল দলৰ আজিৰ তাৰিখত এটা সবল স্থিতি আছে। এনেকুৱা এটা সবল স্থিতি আছে, আজিৰ তাৰিখত যদি খৈৰাবাৰী সমষ্টিত ইলেকশ্যন হয় তেতিয়াহ'লে আমি 25,000ৰ পৰা অধিক ভোট লৈ আমাৰ ইউপিপিএল দলে জয়যুক্ত হ'ব। আমাৰ যি 77টা বুথ আছে, এই 77টা বুথতে আমাৰ দলীয় সকলো কৰ্মী সক্ৰিয় হৈ আছে। আজি এই খৈৰাবাৰী সমষ্টিৰ অন্তৰ্গত খৈৰাবাৰী প্ৰাইমাৰী, আমাৰ খৈৰাবাৰী টাউন হাই স্কুলৰ যিটো বুথ চেণ্টাৰ, এই বুথ চেণ্টাৰত আমি মানে ৰিভিউ ল'বৰ কাৰণে আহিছিলোঁ।
কিন্তু আমি দেখিলোঁ ইয়াত ৰিভিউ লোৱাৰ উপৰিও ইয়াতে প্ৰায় 50ৰো অধিকজন ব্যক্তিয়ে বিজেপি দলৰ পৰা আহি আমাৰ দলত যোগদান কৰিছে। এইটোৱে কি হৈছে? এইটোৱে মানে UPPL দলৰ ভৱিষ্যতৰ এটা শুভ ফল বা শুভ ইংগিত এটা মানে প্ৰদান কৰিছে। অকল আজিয়ে নহয় যে খৈৰাবাৰী সমষ্টিত প্ৰতিদিনেই মোটামুটি 200, 300, 400, 500ৰ ওপৰত যোগদান কৰিছে। আজি আপোনালোকে শুনিবলৈ ভাল পাব, আমিও ক'বলৈ ভাল পাম যে খৈৰাবাৰী সমষ্টিত BJP আৰু BPFৰ বিভিন্ন দল সংগঠনৰ পৰা বৰ্তমান তাৰিখত মানে 3500ৰো অধিক 3500ৰ পৰা অধিক ব্যক্তি আমাৰ UPPL দলত যোগদান কৰি আমাৰ খৈৰাবাৰী সমষ্টিৰ UPPL দলটো শক্তিশালী কৰিছে। আৰু ইতিমধ্যে বিভিন্ন দল সংগঠনৰ পৰা আকৌ যোগাযোগ কৰি আছে যে আমি ইলেকশ্যনৰ সময়লৈকে অন্ততঃ 15 আগষ্টলৈকে আৰু মোটামুটি আমি খৈৰাবাৰী সমষ্টিত 2000ৰ পৰা ওপৰত ব্যক্তিয়ে আমাৰ দলত যোগদান কৰিম বুলি আমাক কথা দিছে। আজিৰ তাৰিখত আমি খৈৰাবাৰী সমষ্টিত কোনো বিৰোধী দলে আমাৰ ইয়াত প্ৰভাৱ পেলাব নোৱাৰে। আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আমাৰ ইয়াত আহিব, তেওঁলোকৰ দলৰ কাম কাজৰ সম্পৰ্কত দলীয় স্থিতি লৈ তেওঁলোকে আহিব, তেওঁলোকৰ কাম কৰিব। আৰু UPPL দলে আমাৰ যি লক্ষ্য উদ্দেশ্য, আমাৰ যি দায়িত্ব আৰু কৰ্তব্য আমি ৰাখিবলৈ আমি কাম কৰি গৈ আছোঁ। ইয়াত কোনো প্ৰভাৱ নপৰে। বৰ্তমান আমাৰ UPPL দল খৈৰাবাৰী সমষ্টিত এটা শক্তিশালী স্থিতিত আছে। আমি প্ৰধানমন্ত্ৰী আহিলেও বা মুখ্যমন্ত্ৰী আহিলেও আমি আদৰণি জনাম, তেওঁলোকক আদৰণি জনাম। আমি সদায় আদৰণি থাকিব, তেওঁলোকলৈ আমাৰ শুভকামনা আছে। কিন্তু খৈৰাবাৰী সমষ্টিত UPPL দলে এটা শক্তিশালী স্থিতিত আছে। নিশ্চিতভাৱে চৰকাৰ গঠন কৰিম। আমি আজিৰ তাৰিখত যদি ইলেকশ্যন হয়, আমাৰ যি সমীক্ষা আমি কেন্দ্ৰীয় নেতৃত্বই আমাক জনোৱা মতে আমি 28টাত পৰা অধিক মানে আসন লৈ একক সংখ্যাগৰিষ্ঠতা লৈ পেলাই আমি চৰকাৰ গঠন কৰিম। এলায়েন্সৰ কথাটো এতিয়া সদ্যহতে অহা নাই। আমাৰ কেন্দ্ৰীয় নেতৃত্বই আমাৰ মানে UPPL দলৰ কেন্দ্ৰীয় নেতৃত্বই যি সিদ্ধান্ত লয় আমি সেইটোকে মানি চলিম।